করিয়ানি ভাবদিত
দিব পাৰিব নমস্কাৰ প্ৰথমে ইয়াত উপস্থিত হৈ থকা সমূহ বিহুপ্ৰেমী ৰাইজ মোৰ অতি শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু আজি এই বিহু সন্মিলনখনৰ সমূহ কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা আৰু দলটিৰ তৰফৰ পৰা শেহতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মোৰ ভাগত কৰা প্ৰশ্নটি হৈছে জোৰ ফুল কেনেকৈ আৰু কোনে লয়। আগৰ দিনত যেতিয়া গাভৰুসকলে পূজা পাতল কৰে ৰাতিপুৱা গা ধুই তেতিয়া তেওঁলোকে এটা ৰঙা ফুট লয় আৰু সন্ধিয়া সময়ত যেতিয়া তেওঁলোকে পুনৰ বিহুলৈ ওলাই বা পূজা কৰে তেতিয়া সেই ৰাতিপুৱা লোৱা ফুটটো নমোহাৰে তাৰ ওপৰতে আকৌ এটা ফুট লয় আৰু বিহু হওক বা পূজা কৰে, তাকে জোৰ ফুট বুলি কোৱা হয়। ধন্যবাদ ছাৰ, ধন্যবাদ।